हेलो एभ्रिवान এতিয়া মই আহি আছো অমৰজ্যোতি ক্লাবলৈ আজি নাটক আছে ৰাতিলৈ আৰু এতিয়া অকন সোনকালে আহিছো কাৰণ কাম অলপ আছে আৰু প্ৰেক্টিসও কৰিব লাগিব অলপ তাৰ পিছত তাত কি হয় কেনেকৈ কি কৰো দেখি থাকিম ভিডিওটো চাই থাকিব হেতুলৈকে ইয়াত দুদিনীয়াকে নাটক পাতিছে দুদিন হ'ব আৰু এখন হ'ব মিছ পাৰ্বতী বৰুৱা আৰু ইখন হ'ব অভিমানী বন্ধু আজি হ'ব অভিমানী বন্ধুখন 8টা বজাৰ পৰা ষ্টাৰ্ট হ'ব আৰু এতিয়া মই সোমাই যাম পেহিয়াইটাৰ দোকানত তাত মোৰ লেহেংগাজু চিলাবলৈ দি থোৱা আছে লৈ যাম তাৰ পৰা আৰু পেহিয়াইটাক খুব ধুনীয়াকৈ মোক লেহেংগাজু চিলাই দিছে মাৰ হাৰি এখন আছিল মাই নিপিন্ধে আৰু ইনে পেলাই থোৱাতকে মই ক'লো যে মাই এজুমৰ লেহেংগা চিলাই পেলাও আহি পাই আমাৰ ল'ছলিকেতে কাম ষ্টাৰ্ট কৰিলে এফালে বৰুণে ষ্টাৰ বনাই আছে গানৰ কাৰণে প্ৰপাৰ্টি লাগিব ষ্টাৰ আৰু জুন এটা হেয়া বনাই আছে আৰু এফালে শিবানী আহিলে বাকি পলিকেটা নাই আহা সিহঁতৰ স্কুল আছে কাৰণে অকমান দেৰিকৈ আহিব আৰু আমি ডাঙৰ কেতে আহি সোনকালে বনাই লৈছো এফালে মা হিৰো ৰাজখিদা বহি আছে আৰু পৰকটা আৰু ডিজেৰে ভই জুকাৰি আমাক অৰ্ডাৰ দি আছে কেনেকৈ কি কাম কৰিব লাগিব বৰুণে কতনো পালে চফ আৰু সুফাৰি আনি পিনি আমাক খাবলৈ দিছে ইহে জনে কপা বুটলি আনি আমাক খুৱাইছে হিয়ে আৰু এফালে আমাৰ মহাপণ্ডিত বৰচালিয়ে কাপোৰ ইস্ত্ৰি দি জ্বলাই পেলালে আৰু জ্বলা কাপোৰ লৈ আমি এতিয়া ৰিপু মাৰিবলৈ গৈ আছো তাৰ পৰা আহি আমি এতিয়া ইয়াতে বহি আছো এফালে আমাৰ ছোৱালীকেইজনীয়ে বহুত মনোযোগ দি মোবাইল চাই আছে আৰু এই ভণ্টিজনী আহিলে এইটো আমাৰ জোনটো যিটো লুনাই বহিব আমাৰ আকাশৰ পৰা নামি আহিব জোনৰ সৈতে এইটো ষ্টাৰটো যিটো আমাক তুমি গানৰ কাৰণে তুমি জনম জনমৰ কাৰণে লাগিব আৰু এই টেকেলি কেইটা ৰজনীগন্ধাৰ কাৰণে লাগিব তাৰ পাছত ভোক লাগিলে আমি গলো সাইডতে থকা দোকানখনত খাবলৈ আহি পিনি আকৌ আমি ষ্টেজটো চাবলৈ আহিলো ডেকোৰেশ্যন কৰি আছে ষ্টেজটো আৰু এফালে আমাৰ হুপাধৰা নহয় হুকাধৰাৰ ইন্সপেক্টৰ ৰঘুনাথ এইটো হৈছে বেক ষ্টেজটো যিটো নাটকৰ কাৰণে ঘৰ লাগিব এইটো ঘৰটো বনাই লৈছে এইটো হৈছে ঘৰটো আৰু এফালে মই ষ্টেজটো ভালকৈ দেখুৱাই দিম মোৰ মানে গাটো ভাল নহয় অলপ চৰ্দি কাহ হৈ আছে আৰু মাতটো ভাগি গৈছে সেইকাৰণে ভইচটো চেঞ্জ কৰি দিছোঁ বেয়া চেয়া নাপাব আৰু আমাৰ ষ্টেজটো দেখাম দেই এতিয়া এওঁ হৈছে ঘনশ্যাম দা এওঁ নাটকৰ চৰিত্ৰটো হৈছে হুকাধৰা ইন্সপেক্টৰ ৰঘুনাথ এওঁ খালি চৰিত্ৰৰ পৰা ওলাবই নোৱাৰে এনি টাইম খাল্লাছে কৰি থাকে চবকে আৰু এইফালে আমাৰ ষ্টেজটো প্ৰায় সম্পূৰ্ণই হৈছে এইটোৱে হৈছে ফৰকাটিং অমৰজ্যোতি ক্লাব যিটো বহুত পুৰণা ক্লাব এইটো আমাৰ ককাহঁতৰ দিনৰ পৰা ইয়াত নাটক কৰে আৰু আমাৰ ককাহঁতেও কৰিছিলে ইয়াত নাটক আমিও সৰুৰ পৰা ইয়াতে প্ৰগ্ৰেম কৰি আছো বহুত আমি অকমান হাৱা খাবলৈ ওলাই আহিছো অলপ হাৱা খাবলৈ ওলাই আহিছো ইয়াত খাই আছো ঘৰৰ পৰা আমি দুটাতে অহা এতিয়া বহুত দেৰি হৈ গ'ল সেইকাৰণে আমনি লাগি আছিলে তাত সোমাই আমি অলপ ওলাই আহিলোঁ ষ্টেচনৰ ফালে আৰু এইটো হৈছে ফৰকাটিং জংচনটো This is our stage and I am here for dancing and natalking also. এতিয়া মই ষ্টেজৰ ফালে লৈ গৈ আছো ইয়াত মানুহকেইটা মানে কাম কৰি এইফালে সকলো ফোনত ব্যস্ত ছোৱালীকেইজনী বহুত ভাগৰ লাগিছে এতিয়া বহি লৈছে অলপ আৰু ময়ো বহি লৈছোঁ আৰু অলপ মোৰ ভাগৰ লাগিছে তাৰ পাছত আমি আহিলোঁ মাহীৰ দোকানলৈ ইয়াতে আমি ওলাম আৰু এয়া বয়সলে কি মেকআপ কৰিব কেনেকুৱা মেকআপ কৰিব মাহী সুধি আছে তাৰপাছত এয়া আমাৰ মৰমৰ ৰক্তিমা বাৰ লৈছে কিবা এটা চৰিত্ৰ নাটকত কিন্তু মই নাজানো কি লৈছে মানে আমি ডান্সৰখিনি বেলেগকৈ প্ৰেক্টিছ কৰোঁ নাটকৰখিনি বেলেগকৈ প্ৰেক্টিছ কৰোঁ সেইকাৰণে মানে কোনে কি লৈছে মানে সোধা নহয় ভালকৈ আৰু এইফালে মই মেকআপ চেকআপ নিজে কৰি ৰেডি হৈ ল'লোঁ তাৰপাছত বৈশালীহঁতে বহিছে মেকআপ কৰিবলৈ মাহীয়ে কৰি দিব এইফালে আমাৰ বৰ্ষা পাই গ'লহি নাটক চাবলৈ আৰু মই ৰেডি পুৰা
সকলো নিজৰ নিজৰ কামত ব্যস্ত পুৰা। মই পটককৈ ওলাই ল'লোঁ আৰু তাৰপিছত ওলাই কৰি ৰখিয়ে মই ভিডিঅ' কৰি আছোঁ চবকে। মাহী আৰু জোনালী আইতাই বহুত হেল্প কৰিছে আমাৰ ছোৱালীকেইজনীক উলিয়াই দিয়াত। আৰু মাহী দোকানখন ক্লাবৰ ওচৰত থকাৰ কাৰণে আমাৰ এইটো সুবিধা হৈছে, নহ'লে অলপ প্ৰব্লেম হ'লহেঁতেন ওলাবলৈ। কাৰণ ক্লাবত নাটকৰ মানুহখিনি ওলাই তাত মানে ইমান জেগা নোযোৱেগৈ, সেইকাৰণে আমি ডান্সৰখিনি ইয়াৰ মাহী দোকানলৈ গুচি আহিলোঁ। সকলোৰে ওলাই হৈ গ'ল আৰু এতিয়া আমি ক্লাবলৈ গুচি আহিলোঁ। আহি পিনি আমি গ্ৰীণ ৰুমত সোমাই আছোঁ। নাটক ষ্টাৰ্ট হৈ গ'ল আৰু অলপ সময়ৰ পাছতে আমি ওলাব লাগিব, সেইকাৰণে আমি ৰৈ আছোঁ বেক ষ্টেজত।
ডেৰ মাহৰ পৰা मैंने गोल की भी कर दी দুদিনত শেষ আজিতো গ'ল কাইলৈ আমাৰ শেষ হ'ল আৰু আজি আছে আমাৰ এটা গানে আৰু টোটেল 4টা গান আছিলে যে আজি এটা গান হ'ব আৰু বাকী নেক্সট ডে 3টা গান হ'ব हाय हेलो नमस्कार আমাৰ হৈ যোৱাৰ কাৰণে আমি আহিলো এতিয়া খাবলৈ ভোক লাগি আছিলে বহুত আৰু ইয়াত খালো আমি চিপছ আৰু আমুল কুল এতিয়া আজি প্ৰথমখন নাটক শেষ হৈছে আৰু কাইলৈ আছে মিছ পাৰ্বতী বৰুৱা আৰু আজিখন আছিল অভিমানী বন্ধু এইখন শেষ হ'ল আৰু শেষ হোৱাৰ পাছত এয়া দেখিলোঁ নিকিতাও আহিছিলে নাটক চাবলৈ নিকিতা মই আমাৰ মাহঁত এয়া আমি ঘৰলৈ আহি আছোঁ নেক্সট ডে আকৌ মই 2টামান বজাত কলেজৰ পৰা আহি এয়া মই ক্লাবলৈ আহি আছোঁ সকলোলৈকে গুড আফটাৰনুন গুড আফটাৰনুন এভৰিৱান আজি নেইনা ব্লগত মই আকৌ ওলাইছোঁ মানে কি হ'ল এতিয়া আজি হৈছে দ্বিতীয়খন নাটক কালি নাটকখন হৈ গ'ল ধুনীয়াকৈ ভালে কুশলে হৈ গ'ল অভিমানী বন্ধু তাৰপিছত কালি খুব ধুনীয়া হৈছে নাটকখন বুলি শুনিছোঁ দৰ্শকে ভাল পাইছে আৰু কালি সোনকালে শেষ হ'ল 12 বজাৰ আগতে নাটকখন শেষ হৈ গ'ল তাৰপৰা আজি নাটকখন হৈছে মিছ পাৰ্বতী বৰুৱা আমাৰ পৰিচালনা কৰিছে প্ৰবীণ ফুকন ছাৰে তাৰপৰা তেওঁৰে নাটক হয় মিছ পাৰ্বতী বৰুৱা আৰু আজি হৈছে দ্বিতীয় নিশা গতিকে সকলো আহিব ভাল লাগিব আৰু এতিয়া গোটেইখিনি প্ৰিপেৰেশ্যন হৈ আছে এয়া আমাৰ এইফালে এয়া ব্লগাৰ গৈছোঁ ৰ'ব মই নহয় দেই তাৰপৰা এইফালে এয়া আৰু এইবিলাক এয়া আমাৰ আকাশ শইকীয়া চাওঁ তাৰপৰা এইফালে আমাৰ ছোৱালীখিনিৰ প্ৰপাৰ্টি বনাই আছে আজি সেইদিনা ব্লগত মই কৰিছোঁ এয়া সেইফালে এয়া মঞ্চদা অঁ মঞ্চজ্যোতি এবাৰ চাই দিয়া এওঁ মানে কি হৈছে এওঁ কেৰেক্টাৰৰ পৰা ওলাবই পৰা নাই তাৰপৰা চাওক এই আমাৰ প্ৰপাৰ্টি গৈছোঁ ৰ'ব এয়া আমাৰ হৈছে ৰুবুল দা আমাৰ পৰিচালক লগতে আমাক খুব ভালকৈ সহায় কৰি আছে ৰুবুল আহমেদ দা এনেকৈ খাব লাগিব মজা এইফালে কালিৰ হৈ যোৱা গানটো দেখাই আছিলে আমাক আৰু মই ষ্টেজত উঠি ল'লোঁ ষ্টেজৰ ওপৰত আকৌ এবাৰ প্ৰেক্টিছ কৰি ল'লোঁ আমি
তুমি আঞ্জুমা জানিবা এই নাম কি মই নাজানো আজিলৈকে মোৰ নাম মই সানিয়া মিৰ্জা বেলেগান ভাল লাগিল শুনি ভৱিষ্যত উজ্জ্বল ভৱিষ্যত কামনা থাকিল এইফালে আমাৰ মঞ্চদা কালি হৈ যোৱা নাটকখন চাই আছে ষ্টেজৰ কামবোৰ ঠিক হোৱাৰ পাছত এবাৰ প্ৰেক্টিছ কৰি লোৱাটো নিজৰ কাৰণে ভাল সেইকাৰণে আমি প্ৰেক্টিছ কৰি লৈছিলোঁ এবাৰ আৰু মই এই জনম জনম গানটোত নাই মই 3টা গানতহে আছোঁ 4 নম্বৰ গানটোত নাই মই আৰু এইফালে ৰাজৰখিদা আৰু লুনাই প্ৰেক্টিছ কৰি লৈছে চব কৰি হোৱাৰ পাছত এবাৰ গ'লোঁ আমি 5:30মান বজাত ওলাবলৈ তাৰপাছত এতিয়া আমি ওলোৱাৰ আগতে দোকান এখনত সোমাই ক্লিপ কিনিবলৈ আহিছোঁ দোকানখনত সোমাই লৈছোঁ আৰু এইফালে পম্পীহঁতে কি দেখুওৱা নেদেখুৱাকৈ দাঁত খৰিকাকৈ দেখুৱাই পাইছেগৈ তাই গমেই নাপায় কি দেখুৱাইছে এতিয়া আমি ওলাবলৈ নাই যোৱা এতিয়া আমি ওলাবলৈ যাম আজি আপুনি ইয়াৰ আজি বাৰ্থডে ৰাতিকে 12 বজাত জন্ম হ'ব এই আমাক খোৱা তুমি খুৱাবই লাগিব আজি আমি ওলাবলৈ আহিছোঁ অঞ্জুমা ঘৰলৈ আমি 3জনী উঠি আহিছোঁ এখন স্কুটিত বৈশালীয়ে চলাই আহিছে এয়া আমাৰ অঞ্জুমা এই ঘৰলৈকে আহিছোঁ আমি ওলাবলৈ আৰু আহি পাই আমাৰ ছোৱালীকেইজনী হাঁহা ষ্টাৰ্ট হৈয়ে গ'ল কথা এটা ওলাবলৈ পাবহে লাগে হাঁহা ষ্টাৰ্ট কৰিয়ে দিয়ে আৰু মই ৰেডি মোৰ হৈ গ'ল ওলাই আৰু বাকীকেইজনীয়ে ওলাই আছে যিমান সোনকালে ওলাব পাৰি নিজৰ কাৰণে ভাল আৰু নহয় জানো কাৰণ ফটো মৰাটো এটা নিয়ম আছেই চবৰে সেইকাৰণে ওলাই লৈ মই এতিয়া ফটো মাৰি ল'লোঁ ভালকৈ এয়া হৈছে খুৰী অঞ্জুমাৰ মাক আৰু খুৰীয়ে আমাক ওলোৱাত বহুত হেল্প কৰি দিছে শাৰী পিন্ধোৱাতেই হওক বা বেলেগ কিবা কামতেই হওক বহুত ধুনীয়াকৈ হেল্প কৰিছে আৰু খুৰীয়ে বোলে আগতে নাটক কৰিছিলে আৰু নিজেও লিখিছিলে স্কুলত থাকোঁতে খুৰী ওলাই ল'লে খুৰীও যাব নাটকলৈ আমাৰ লগতে যাব বোলে আহি পাই ক্লাবত আমি ফটো মৰা ষ্টাৰ্ট কৰি দিলোঁ এইফালে সঞ্জয়ো আহিলে আমাৰ নাটক চাবলৈ আৰু সি আহিলে বহুত ভাল কাম এটা হয় যে ফটো মৰা আৰু ভিডিঅ' কৰাত বহুত সুবিধা হৈ যায় সি মানে কৰি দিয়ে ভালকৈ আমাৰ কি নাম কৰে হেৰি নাম চম্পা মই কমলা মিছ কমলা আৰু আপুনি চম্পা
এইফালে আমাৰ পোৱালিকেইটা এটা গানত নাচিব, সেইটো গানৰ কাৰণে বহি আছে। ওলাই কৰি বহুৱাই থৈ দিছে সিহঁতক, নহ'লে উৎপাত কৰি ঘূৰি ফুৰে। আৰু এইবাৰ মই ৰেডি হ'লোঁ নেক্সটটো গানৰ কাৰণে, তুমি গানটোৰ কাৰণে। এইফালে আমাৰ কইনা বিয়া পাতিলে সতী সাবিত্ৰী। আজি মোৰ 12টা বজাত বাৰ্থডে দেই। 12টা বজাত ইয়াৰ বাৰ্থডে। আমাৰ হেৰিয়ে থেংক ইউ প্ৰাণৰ দীপে আমাৰ এখেতেও বহুত ধুনীয়া নাচিছে। মইতো ক'বই লাগে, মই মানুহৰ হাত চাব কৰিছে আৰু মই
মোৰ শেষ আৰু মোৰ শেষ হোৱাৰ পাছত মই আহিলোঁ ৰক্তিমা বাৰ ওচৰলৈ। এতিয়া আহিছোঁ আমি দোকান এখনলৈ। কাৰণটো হৈছে যে মই যে কৈ আছিলোঁ বাৰ্থডে আছে বুলি প্ৰাণদীপৰ আজি বাৰ্থডে আছে আৰু সেইকাৰণে ভাবিলোঁ সৰুকৈ কিবা এটা ছাৰপ্ৰাইজ দিওঁ তাৰ কাৰণে। আৰু এইফালে আমি কেক লৈ আনিছোঁ। সাধাৰণকৈ কিবা এটা কৰিছোঁ, মনটোতে ভাল পাব সি ছাৰপ্ৰাইজটো দি দিলে। আৰু সি গম নাপায়, তাক বহুৱাই থৈ দিছোঁ আগফালে, নাটকত বহুৱাই থৈ দিছোঁ, নাটক দেখুৱাই শিৱানীৰ লগত। আৰু এইফালে আমি ৰুমটোত সোমাই একো কৰি আছোঁ। এইফালে বাৰ্থডে খাবলৈ বাৰ্থডে সেলিব্ৰেশ্যন Happy birthday, dear Mitwa. Happy birthday. Kese ke birthday to you. Happy birthday to you. পাঁচদিনা এতিয়া মই আহি আছোঁ ভাওনা আখৰালৈ। উলুতলি নামঘৰত হ'ব প্ৰেক্টিচ। তালৈ আহি আছোঁ মই এতিয়া। ভাওনা আছে ২৬ নৱেম্বৰত। ভাওনাখনৰ নামটো হৈছে পাৰিজাতহৰণ আৰু মোক মাতিছে শশী চৰিত্ৰটোত অভিনয় কৰিবলৈ। এটা কথাই ভাল লাগিছে ভাওনাখন কৰিবলৈ পাই যে আমি সৰুতে যোনকেইটাই কৰিছিলোঁ তাৰে কেইটামানে আমি কৰিম আকৌ একেলগে। আৰু এইফালে পৰশদাও আহিছে, পৰশদা বহি আছে। এতিয়া আমাক শিকাই আছে প্ৰৱেশখন কেনেকৈ যাব লাগিব। আৰু মোৰ লগত মোৰ প্ৰাংগন দাই লৈছে, মোৰ স্বামী ইন্দ্ৰ আৰু এয়া পৃথ্বীৰাজ দা নাৰত লৈছে আৰু মই শশী। বহুত দিন ভাওনা কৰা নাই, বহুত দিনৰ মূৰত আকৌ কৰিবলৈ আহিছোঁ। আমি গোটেইকেইটা সৰুৰ পৰা একেখন স্কুলতে পঢ়া হয়, একেলগৰ। আৰু কেইটামান আছে কিন্তু সেইকেইটা অহা নাই এতিয়া কৰিবলৈ। আমি একেলগে আগতে নৃত্য কৰিছিলোঁ, ভাওনা কৰিছিলোঁ, বিহু মাৰিছিলোঁ, একেলগে বহুত প্ৰগ্ৰেম কৰিলোঁ। বহুত বছৰ মূৰত আমি আকৌ একেলগে লগ হৈছোঁ। আৰু এতিয়া মাজতে পঢ়াৰ কাৰণে আঁতৰিব লগা হৈছিলে এইবিলাক কামৰ পৰা। এইজন হৈছে আমাৰ পৃথ্বীৰাজ দা, মৰমতে পেথা বুলি মাতে সকলোৱে। আৰু এইফালে প্ৰাংগন দা আৰু এইফালে ভণ্টি এজনী। আৰু এয়া হৈছে জ্যোতিপ্ৰিয় দা। এই দুজন মানুহ হেৰাই গৈছিলে মাজতে, একেবাৰে লগ পোৱা নাছিলোঁ। এইজনক মই পায়ে থাকোঁ মাজে মাজে, কিন্তু বাকী দুজনক লগ পোৱা নাই। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।